লাংহেৰাং তাকবিয়াৰং কাৰ্বি আংলং জিলাৰ কাৰ্বি পাহাৰৰ মাজত থকা এখন সেউজ সুন্দৰ গাঁও যাৰ প্ৰাকৃতিক পৰিৱেশে হাতবাউল দি মাতে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক চাৰিওফালে কেৱল সেউজীয়াৰ আচ্ছাদন মাজে মাজে আছে চাংঘৰ এই চাংঘৰেও অঞ্চলটোক দিছে এক অনন্য মাত্ৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো চৰকাৰী বহু আঁচনিৰ পৰা বঞ্চিত হৈ আছে এই গাঁওখন তথাপিও এখন সেউজ সুন্দৰ গাঁও গঢ়াত ব্যস্ত হৈ আছে গাঁওখনৰ 16টাকৈ কাৰ্বি পৰিয়ালে গাঁওখনত নাই বিদ্যুতৰ ব্যৱস্থা নাই ৰেচন কাৰ্ড দুৰ্গম পথেৰে পাহাৰ বগাই অহা যোৱা কৰে গাঁওবাসীয়ে বিশুদ্ধ খোৱাপানীৰ অভাৱত সেৱন কৰে নিজৰাৰ পানী ইয়াত মানে থাকি বহুত অসুবিধা আমি চৰকাৰৰ পৰা সা সুবিধাটো বঞ্চিত হৈ আছো এতিয়া বিজুলী নাই লাইন কাৰেণ্ট এইবিলাক নাই খোৱা পানী অকণ অসুবিধা নিজৰা পানী তাৰ পৰাই খাই আছো চৰকাৰক আহ্বান জনাম মানে এয়া চৰকাৰে মন কাণ বৰ্তমান দিয়া নাই আমাক আমি আহ্বান কৰিছো যে চৰকাৰে আমাক চকু মিলি চালেতো ভাল হ'লে হয় যেনেকা আমাক ৰাস্তা ঘাট কৰি দিলে বিশুদ্ধ পানী দিলে লাইন চাইন কাৰেণ্ট আনি দিলেতো ভাল আছে লাংহেৰাং তৰ্বি আৰং নগাঁৱৰ কলিয়াবৰৰ তথা বৰহমপুৰৰ দাঁতিকাষৰীয়া অঞ্চল হোৱাৰ বাবে আজিও চকুত পৰা নাই জনপ্ৰতিনিধি কিংবা বৰমূৰীয়াসকলৰ শিক্ষাৰ পৰাও এক প্ৰকাৰে বঞ্চিত হ'ব লগা হৈছে গাঁওখনৰ শিশুসকল কিয়নো পাহাৰীয়া গাঁওখনত নাই এখনো বিদ্যালয় তলত নামি যাব লাগিব তলত নামি যাব বহুত দুৰ্বিষহ হয় হয় ৰাস্তা ঘাট বেয়া বোলে পাহাৰ বগাই নামিবলগীয়া হয় ল'ৰা ছোৱালীখিনি কষ্ট হয় নিশ্চয় পাহাৰৰ মাজৰ পুখুৰীত মাছ পুহি ধান তিল আদা জলকীয়া আদিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে এইসকল সহজ সৰল লোকে তথাপিও যেন মুখত নাই হতাশাৰ কোনো চিন একবিংশ শতিকাটো এনেদৰে জীৱন নিৰ্বাহ কৰা গাঁওবাসী বঞ্চিত হৈ আছে ন্যূনতম সা সুবিধাৰ পৰা পৰ্যটনৰ সম্ভাৱনা থকা এই ঠাইখনৰ প্ৰতি জনপ্ৰতিনিধিৰ সুদৃষ্টি পৰিবনে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে সামগ্ৰীৰ পৰা ছফিকুল হক ভূঞাৰ ৰিপৰ্ট ইটিভি ভাৰত অসম